নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই গ্লোয়িং স্কিনৰ বিষয়ে এটা ভিডিঅ' লৈ আনিছোঁ কেনেকৈ সকলোৱে বিচাৰে যে মুখখন গ্লোয়িং হৈ থাকে চিকচিকিয়া হৈ থাকে ধুনীয়া হৈ থাকে স্কিনটো উজ্জ্বল হৈ থাকে সদায় সকলোৱে তেনেকৈ বিচাৰে 40 বছৰ বয়সতো 20 বছৰীয়া নিচিনা হৈ থাকিব সকলোৱে বিচাৰে সকলো ধুনীয়া হৈ থাকিব লাগে সেইবাবে মই আপোনালোকৰ আগলৈ ভিডিঅ'টো আগবঢ়ালোঁ আজি মই দেখুৱাইছোঁ প্ৰথমতে এটা বাটিত 1 চামুচ নেমু টেঙা ল'ব মই এটো নেমু আছে কাৰণে এটো দেখুৱালো গোল নেমু বেছি ভাল গোল নেমু ল'ব 1 চামুচ ৰসটো উলিয়াই বাটিটোত ল'ব আৰু গোল নেমুৰ লগত 1 চামুচ গোলাপ জল ৰ'জ ৱাটাৰ 1 চামুচ ল'ব আৰু গ্লিচাৰিন এই তিনটা বস্তু গ্লিচাৰিনো 1 চামুচ ল'ব সমানে মিক্স কৰি ল'ব মিক্স কৰি লৈ ৰাতি ভাত পানী খোৱাৰ পাছত মুখত গুটে মুখনত কপাহৰ সহায়েৰে গুটে মুখনত লগাব লগাই 1 ঘণ্টা সময় থাকিব 1 ঘণ্টা সময় থকাৰ পাছত মুখখন ধুনিয়াকৈ ধুই শুব আৰু সপ্তাহত 2 দিন বা 3 দিন কৰিব পাৰে এটো আৰু এটো মই নিজেও কৰি চাইছিলো ব্যৱহাৰ সঁচাকৈ স্কিনখন বহুত ধুনিয়া হয় গ্লো হয় সাফা হয় বগা হয় আপোনালোকেও ইচ্ছা কৰে যদি কৰি চাব পাৰে আৰু মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালো